ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই যুক্তাক্ষৰ কেইটাৰে একোটাকৈ উদাহৰণ পঢ়ি চাম। প্ৰথমটো শব্দ দিয়া হৈছে আঞ্জা। এই আঞ্জা শব্দটোত নিয়জয় আঞ্জ এই যুক্তাক্ষৰটো লগ লাগিছে আ, নিয়জয় আঞ্জত আকাৰ আঞ্জা। দ্বিতীয়টো শব্দ দিয়া হৈছে ঘণ্টা। ঘণ্টা শব্দটোত মূৰ্ধন্য নয়তয়ান্ত এইটো যুক্তাক্ষৰ লগ লাগিছে ঘ, মূৰ্ধন্য নয়তয়ান্তত আকাৰ ঘণ্টা। ইয়াৰ পিছৰ শব্দটো হৈছে কষ্ট। কষ্ট শব্দটোত হয়তয়াস্ত এই যুক্তাক্ষৰটো লগ লাগিছে ক, হয়তয়াস্ত কষ্ট। ইয়াৰ পিছৰ শব্দটো হৈছে অভিজ্ঞ। অভিজ্ঞ শব্দটোত জ্ঞ এইটো যুক্তাক্ষৰ লগ লাগিছে অ, ভত হৰ্ষইকাৰে ভি, জ্ঞ, অভিজ্ঞ। ইয়াৰ পিছৰ শব্দটো হৈছে বুৰঞ্জী। বুৰঞ্জী শব্দটোত নিয়জয় আঞ্জ এইটো যুক্তাক্ষৰ লগ লাগিছে বত হৰ্ষকাৰে বু, ৰ, নিয়জয় আঞ্জত দীৰ্ঘইকাৰ বুৰঞ্জী। ইয়াৰ পিছৰ শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো অভিজ্ঞ শব্দৰ দৰেই জ্ঞ যুক্তাক্ষৰটো লগ লাগিছে বত হৰ্ষইকাৰে বি, জ্ঞত আকাৰ দন্ত্য ন, বিজ্ঞান। ইয়াৰ পিছৰ শব্দটো হৈছে ঘনিষ্ঠ। ঘনিষ্ঠ শব্দটোত হয়থয়াস্থ এইটো যুক্তাক্ষৰ লগ লাগিছে ঘ, দন্ত্যানত হৰ্ষইকাৰে নি, হয়থস্থ ঘনিষ্ঠ। একেবাৰে শেষৰটো শব্দ হৈছে কৃতজ্ঞ। কৃতজ্ঞ শব্দটোতো বিজ্ঞান আৰু অভিজ্ঞৰ দৰে জ্ঞ যুক্তাক্ষৰটো লগ লাগিছে কত্ৰিকাৰে কৃ, দন্ত্য ত, জ্ঞ, কৃতজ্ঞ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি শব্দকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। আঞ্জা, ঘণ্টা, কষ্ট, অভিজ্ঞ, বুৰঞ্জী, বিজ্ঞান, ঘনিষ্ঠ, কৃতজ্ঞ। তোমালোকে এনেদৰেই শব্দকেইটা শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা।